নমস্কাৰ আজি মই বনাবলৈ ওলাইছোঁ এখন তিলৰ চাটনি। তিলৰ চাটনি বনাবলৈ লাগিব ভাজি লোৱা তিলৰ গুড়ি, সিদ্ধ কৰি লোৱা আলু, সিদ্ধ কৰি লোৱা বুট নাইবা মটৰ ল'লে হয়। এয়া পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, জলকীয়া, পাঁচফোৰণ, আদা নহৰু বটা। কেৰাহীটো উঠাই দিলোঁ, তেল দিলোঁ 4 চামুচমান, ভটা মছলা দিলোঁ, পিঁয়াজ, আদা নহৰু, ৰং গুড়া, লৰাই থাকিব লাগে। কাটি থোৱা পিঁয়াজখিনি এইটো লৰাই থাকিব লাগে। ভাজি লোৱাৰ পিছত আলুখিনি দিলোঁ, এই ভাজি আছোঁ, জলকীয়া দিলোঁ, এয়া বুট দিলোঁ, বুটখিনি অলপ ভাজিব লাগিব। সোৱাদ অনুযায়ী নিমখ দিব লাগিব, নিমখ, এয়া তিলৰ গুড়ি, নুমাই থোৱাৰ পিছত টেঙাৰ ৰস দিব লাগে, নেমু টেঙা নাইবা তেতেলী টেঙা দিব লাগে ৰসাত। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰক। এই ৰেচিপিটো আপোনালোকেও ট্ৰাই কৰক।